আকাশে বতাহে পাহাড়ে পর্বতে আনকি ভাঙি যাওয়া লেমসুম নিতো তোর মুখ দেখো তোর মরামত মোর অন্তরখান গোটাই রাতি মেক্সুর জুই জ্বলা দি জ্বলে ছানাই কাকড়াক খোলা দি অন্তরখান খোলে বহাগ মাহত ডাঙাত ধুমুহা বললি তহঁতৰ পশ্চিমত দেখনি ছাগাল বান্ধা ঘৰটোৰ হুংকা ডালক লাগি মোৰ তামাম মনত পৰে আসামিজ ফানমাস্তি চেনেলৰ ভিডিঅ'বিলাক যদি চাই থাকে বিশেষি তেনেহ'লে চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি যাওক আৰু কাষত যিটো বেল পাব সেই বেলটো বজাই দিব তেতিয়াহে আপোনালোকে নতুন নতুন ভিডিঅ' দিলে চাই থাকিব পাৰিব দিয়ক সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক নমস্কাৰ মই বিচিত্ৰ কুমাৰ দাস আৰু মোৰ ওচৰতে বহি আছে আমাৰ ঐ হাফলংকা ধাৰাবাহিকখনৰ হাপা নমস্কাৰ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ মোৰ এই আসামিজ ফানমাস্তি ইউটিউব চেনেললৈ ধন্যবাদ তো আজি আপোনাক বহু দিনৰ মূৰত লগ পাইছোঁ আৰু একচুৱেলি মই আহি থাকোঁ আপোনাৰ তাতে কিন্তু ওচৰতে একেলগে ঘৰ ওচৰতে ঘৰ কিন্তু আহি থাকিলেও মানে এনেকৈ ইণ্টাৰভিউ লোৱা নাছিলোঁ তো আজি প্ৰথম লৈছোঁ গতিকে আপোনাৰ মানে কি ৰাইজে জানিব বিচাৰে যে আপোনাৰ অৰিজিনেল নেম মাজতে কওঁ ইণ্টাৰভিউ বুলি ক'লে মোৰো ভাল নালাগে মইতো ইমান ডাঙৰ মানুহ নহয় কিন্তু টাইম নিদিওঁৱে মই টাইম নিদিওঁ মানে টাইমটো ঘৰতে এনেই থাকোঁ আপুনি ব্যস্ত সেইকে ভাল নালাগে আৰু মই বহুত কিবা কিবি নহয়ো তুমি ঘৰৰ ওচৰত বহিছোঁ আৰু দুই এষাৰ কথা পাতোঁ আচ্ছা ৰাইজে হাবা বুলি জানে কিন্তু আপোনাৰ অৰিজিনেল নাম কি মোৰ অৰিজিনেল নাম মোহাম্মদ আব্দুল মালিক তো আপোনাক এতিয়া সাপোজ মই এটা কথা কওঁ আপুনি ৰঙিয়াত যায় বা বাহিৰতে যায় আপোনাক যদি কোনোবা যদি হাপা বুলি মাতে আপোনাৰ খং উঠে নে ভাল লাগে মাতা দুটা খুঁত থাকে ঐ হাপা এইটোত খং উঠে বা হাপাটা ভাল লাগে তেনেকে দুটা বস্তু থাকে তেতিয়া ভাল লাগে কথাৰ খুৰৰ লগত কথা কিছুমানে ঠাট্টা কৰে বা মই বিভিন্ন আজিকালি মনটো কিবা কিবি মাইণ্ডটো পোহৰ হ'লে এটা মানে বহুত টেনশ্যন ভাল নালাগে চ' মই আপোনাক এতিয়া মই আপোনাৰ ধাৰাবাহিকখনৰ মাজলৈ গৈছোঁ আপুনি এই ধাৰাবাহিক মানে হাফলংকাত কেতিয়া আহিছিলে কেনেকৈ আহিছিলে হাফলংকাত কেতিয়া আহিলোঁ মানে তাৰ আগত চিডি আছিল নহয় চিডি তেতিয়া মই বুলুলদাৰ এইবোৰ কমেডি ভাল পাওঁ অডিঅ'ও শুনিছিলোঁ আৰু বাকী বেলেগো কিবা কিবি ভাল পাওঁ কমেডিটো বেছি ভাল পাওঁ প্ৰায় মই কিছু ডাইলগ লিখোঁ অলপ চলপ এনেকৈ লগ লাগি খোজকে অলপকৈ আৰু আগবাঢ়ি গৈ আছে যাই এতিয়া মানে পাছে হাত ধৰে আৰু মানে এতিয়া পিছুৱাই আহিছে লকডাউনৰ পৰাই মই পাছে আহিছোঁ দেখা মতে আপোনাক মই হাফলং মানে কি ভিলেজ বুলি এখন ৰেঙনিত দি আছে সেইখনত মই দেখা পাইছোঁ আপোনাক মাজে মাজে দুই এদিন মানে সময় নাপাওঁ এতিয়া মই ঘৰৰ সমস্ত দায়িত্ব মোৰ তাতে মই শুনা মতে আপোনাৰ দেউতাও মানে দেউতা ঢুকাৰ পিছত দেউতাই দোকানখন আমাৰ কণ্ট্ৰল দোকান নহয় দেউতা আছিল মই অলপ ইফাল সিফাল কৰিব পাৰোঁ এতিয়াতো আৰু একেবাৰে সময় নাই তথাপিও এই ধৰ মানুহখিনিৰ কাৰণে মোৰ ভাল লাগে সেইটোত থাকি ভাল পাওঁ টকা পইচাটো ডাঙৰ বস্তু নহয় ন তো সমাজখন পাওঁ বিভিন্ন জেগাত আৰুনো কি কামত তেনেকৈ যাম তো এই মনটোৰ কাৰণে দুই এদিন কৰি আছোঁ আৰু যেনেকৈ পাৰোঁ আৰু মই আপোনাক এটা কুৱেশ্যন সুধোঁ ধেমালিতে কয় নে চিৰিয়াছকৈ কয় মই নাজানো মই বহুত শিল্পীক দেখা পাইছোঁ যে চবেই মানে কা আন্দোলনত আহিছে আৰু লুটি বাগৰা মাৰাও দেখা পাইছোঁ কিন্তু আপোনাক মই দেখা নাই কা আন্দোলনত কি সেইখিনি সময়ত দেউতা বহুত অসুখ হয় তাৰপিছতে মাৰাই গ'ল সেইটো বেমাৰতে মই দেউতাৰ লগত থাকোঁ কা ধৰি লওক কি বুলি কয় মানুহ প্ৰায় ধৰ 80% য'ত মই তাত সিহঁতে আৰু কিবা ভুল ডিচিশ্যন ল'ব নাপাওঁ মই কলিতো নহয় ন আছে ৰাইজখন য'ত আছে সদায় এনেকৈ থাকিম যিটো ভাল হয় সেইটো কৰিলে ভাল লাগে আৰু তো আব্দুল দা এতিয়া মই আপোনাক এটা বেলেগ কুৱেশ্যন সুধিম ঐ হাফলংকাখন আপুনি কৰিছিলে তো তাত আপোনাৰ ভাল লগা কিবা ডাইলগ এনে মনত আছে নেকি আপোনাৰ মনত মানে আহে এতিয়া মনত তেনেকৈ নাই তথাপিও মই সৰু সুৰাকৈ কওঁ যি আহে এই হেল্ল' গুৱাহাটী চিডিখন ডাইলগখিনি ময়ে নিজে লিখা আছিল কিছু বুলবুলদাৰো আছে তাত এটা ডাইলগ খুব ৰাইজে লৈছিল ভাল লাগিছিল এই কেকৰি নাভাবিবি মোৰ একো নাই বুলি আমেৰিকাতো আছে কিন্তু চাৰি কথা মাতি এনেকুৱা মানে হেৰিগিলা বেছি ভাল পাইছিল তাৰপিছত হাফলংকাত আছিল তই মোক বাথৰুম লেট্ৰিনৰ সাজ চাবোনৰ দৰে কৰি কিয় ব্যৱহাৰ কৰায় তই ভাবচোন এখন গাঁৱত বয়সে আপাৰ ভিতৰত কোনি পৰে তই আৰু আপিৰ ভিতৰত মই যদি তই আৰু ময়ে হওঁ তই এনেকৈ ধৰ্ষণকাৰী মানুহক চাৱা দি মোক বয়া চকু দি কি আছা ভাবচোন লগৰ চলিগিলা বেয়া হৈ চলি পলিগিলা শংকৰদেৱত পঢ়ি আছে আৰু আমাৰ দূৰে এতিয়া চাৱা চাইয়ে হোৱা নাই এনেকুৱা হৈ থাকিলে কেতিয়াবা দেখোন মই কি পত্নী হাৰা পুৰুষ হৈ যাম তই দেখোন স্বামী হাৰা মাতৃ হৈ যাবি গতিকে কথাগিলা বুজি চাওঁ
এনেকুৱা কিবা কিবি কওঁ আৰু মই বঢ়িয়া বঢ়িয়া এনেকুৱা মানে কি ডাইলগ আপুনি দিছিলে তো এতিয়া মই শুনা পোৱা মতে আপুনি মই যিমানখিনি দূৰলৈকে জানো আৰু আপুনি ষ্টেজ প্ৰগ্ৰাম কৰে কৰোঁ অলপ চলপ কেতিয়াৰ পৰা কৰিছিলে আগতে তেনেকুৱাকৈ কৰা নাছিলোঁ কিছুমান কিবা কিবি সম্বৰ্ধনা এনেকুৱা সৰু সুৰা আছিলে যদিও নাই আৰু খুব কম কিন্তু খাপলাংকাই 2015-14 ইমান মানত আৰু বহুত প্ৰগ্ৰাম কৰে বহুত আৰু হয় হয় তো এতিয়া যদি আপুনি কোনোবা যদি বিহু মঞ্চত মাতে নিশ্চয় বিহু মঞ্চত মাতিলে আপোনাৰ মানে ধৰক যোৱাবাৰ যিটো আপুনি বিহু কৰিছিলে সেই বিহুত যোৱাবাৰটো নহ'লে তাৰ আগৰ বছৰ কৰোঁতে আপুনি মানে ধৰক কেনেকুৱা ধৰণৰ মানে ডাইলগবিলাক দিয়ে ষ্টেজত এটা ডাইলগ শুনিব পাৰিম নেকি ষ্টেজত ডাইলগ এই ষ্টেজততো আৰু বহুত ডাইলগ এনেকুৱা মনত নাই মানে জাগাত গেলি ওলাই যায় এতিয়া আৰু ভাল লগা বেয়া লগা বুলি কথা নাই আৰু মুখত যিটো আছে মই কওঁ এটা আছিল মিছ কল মাৰি মাৰি তোক মই পাইছিলোঁ ভাল এতিয়াহে গম পালোঁ প্ৰেম মানে সোপৰা নোহোৱা জাল এটা আছিল আৰু আছিল গাছ में क्या फूल है फले नहीं धरता है गर्लफ्रेंड में क्या भरोसा है केरोसिन ढाली जुई लगे मारा है हम देखा है न्यूज लाइव टीवी में नालार काखत पड़ी हेल्प कर रहा है আচ্ছা সেইটো আছে তাৰপিছত আছে হৈ গাখৰি তোক মই আজিকালি ক'ত নেটখো আকাশে বতাহে পাহাৰে পৰ্বতে আনকি ভাঙি যাওয়া লেমচুম নিতো তোৰ মুখ দেখো তোৰ মৰামত মোৰ অন্তৰখান গোটাই ৰাতি মেক্সুৰ জুই জ্বলা দি জ্বলে চানাই কাকৰাক খোলা দি অন্তৰখান খোলে বহাগ মাহত ডাঙৰ ধুমুহা বুলি তহঁতৰ পশ্চিমত দেখনি ছাগাল বান্ধা ঘৰটোৰ হুংকাডালক লাগি মোৰ তামাম মনত পৰে এনেকুৱা আছে নতুন বহুত কেইটা আছে মোৰ মনত নাই থাকে আপোনাৰ বিহুৰ কাৰণে নতুনকৈ এতিয়া যিহেতু ৰঙালী বিহু আহিল আপুনি নিশ্চয় প্ৰস্তুত হৈছে আছে বহুত নতুন ডাইলগ ওলাইছে বহুত মিনিমাম এই 2 বছৰত ডাইলগ মোৰ বহুত আছে এইবিলাক এইবাৰ বিহু ষ্টেজত বিহুৰ কাৰণে লগ পাব খাচি থৈ দিয়া আছে আপোনাৰ নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দিব পাৰিম হয় দিব সুবিধা এটা মই আব্দুল দা অৰ্থাৎ হাপাদাৰ নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত যোগাযোগ কৰিব আব্দুল্লাক যদি আপোনালোকে বিহু মঞ্চত মাতিব বিচাৰিছে তেনেহ'লে কণ্টেক্ট কৰিব আব্দুল্লাৰ লগত ঠিক আছে নিশ্চয় চ' আব্দুল্লা এতিয়া আপুনিতো এইবাৰ বিহু প্ৰগ্ৰাম কৰিব নিশ্চয় কৰিম এইবাৰ বিহু প্ৰগ্ৰাম কৰিলে আপোনাৰ কিবা নতুন ডাইলগ আছে নেকি নতুনটো ডাইলগ আছে বহুত আছে এই চেগতে মানে কি অডিয়েন্সক আপুনি এটা নতুন ডাইলগ কৈ দিয়ক এটা ডাইলগ নতুনকৈ লিখিছিলোঁ মানে এই লকডাউনৰ সময়ত লকডাউনত বহুত গৰু চোৰ হৈছিল নহয় মোৰ চকুৰ আগতে এটা চোৰক লগ পাইছিলোঁ সেই গলি ঘৰত সোমাই গোহালিত সোমাই গৰুটো পিহি আছে গাটো এনেকৈ নতুন গৰুটো তাক লাঠি হ'ব পাৰে দৰক চৰক বা কিবা এটা টানি লৈ যাব পাৰে তেনেকুৱা সেই বস্তুটো দেখা পাই মোৰ বেলেগ একো নহ'ল চোৰো ধৰা নাই কোৱাও নাই আজিলৈকেও এই গৰু নি পেলাই ক'ত কি কৰি আছে সেইটো নাজানো মোৰ ডাইলগটো ৰৈ গ'ল তেতিয়া এটা ডাইলগ লিখিছিলোঁ গৰু চোৰে চোৰ কৰে পৰৰ গলিৰ গৰু নেচ ডিঙি পিহি পিহি কিন্তু হাঁহ চৰে ধৰে গলত মুটকা মাৰি ময়ো তোক মৰামদে কচু সুঞ্জনী আই লাভ ইউ জানো বুলি যদি তই সহজতে নলা মানি ময়ো কিন্তু তোক ধৰিম খামটা মাৰি বঢ়িয়া বঢ়িয়া এইবাৰ এই ডাইলগটো আপোনালোকে বিহু মঞ্চত পাব গতিকে আব্দুল দা বহুত ভাল লাগিল আপোনাক লগ পাই ভাল লাগিল তো এনেকৈ আকৌ পুনৰ লগ পাম কেতিয়া আহি থাকিব মইতো ঘৰত পায়ে সদায় এতিয়া ঘৰতে সম্পৰ্ক আছে এনেকৈ তো এনেকৈ পিছত আকৌ কেতিয়াবা আহিম লগ পাম নিশ্চয় আৰু আপোনালোকে মোৰ চেনেলটোৰ বিষয়ে কি ক'ব আপুনি চেনেলটোৰ বিষয়ে কি আছামিজ ফান মস্তি আপোনালোকে চাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইবো কৰিব আমাৰ অসমৰে আমি যদি আমাক নাচাওঁ ছাবস্ক্ৰাইব বা কিবা কৰোঁতেতো আৰু টকা পইচা নাযায় কৰি দিব নিশ্চয় মোৰো ভাল লাগিব ময়ো এটা যে মোকো কোনোবাই ভাল পায় মোৰ দৰে মানুহজনক তো ভাল লাগিব আৰু সকলোৱে ভাল হওক সকলোৱে ভালে থাকক তাৰে কামনা কৰোঁ ঠিক আছে আব্দুল দা ধন্যবাদ হেল্ল' মাজনী কেনে আছ তই ভাবনে কি মোৰ কথা কেনে আছো মই